Yes, so guys, view. Oh my god. না রাস্তাত মানে গাহৰি পোৱালি ৰাস্তা ক্ৰসিং হৈছে চাওক। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আপোনালোকে টাইটেলটো চাই গম পাইছে চাগে ক'ত কি। চ' গাইজ গৈ আছোঁ এতিয়া মানে কি সকলোৱে যায় ডিচেম্বৰতে কোনোবাই গুচি যায়, কোনোবাই জানুৱাৰী প্ৰথম গুচি যায়। আমালোকে একদম জানুৱাৰী লাষ্টত গৈ আছোঁ। আজি মানে 31 জানুৱাৰী 31 তাৰিখে গৈ আছোঁ। চ' একদম মজা লাগিব। আৰু গাইজ আপোনালোকক এনেকুৱা চালিয়া এটা ভিউ দেখাম এতিয়া চাই আপোনালোকে জাষ্ট ৰেডি হওক গাইজ। ৰেডি না সকলোৱে? এয়া চাওক গাইজ কেনেকুৱা ধুনীয়া যায়। আপোনালোকক কেমেৰাত তেনেকুৱা বুজাব নোৱাৰিছোঁ, কিন্তু ৰিয়েল লাইফত এই ভেলীটো ওলাই আছে যে আৰু এই কুঁৱলী না বহুত ধুনীয়া লাগি আছে গাইজ, কি ক'ম তাৰমানে আপোনালোকক। চ' গাইজ স্কুল আহি গৈছোঁ ইয়ে চাব পাৰে, কিন্তু যিটো সময় দিছিলে সেইটো সময়ত মানে বস্তুটো হোৱা নাই। সকলোৱে অলপ লেট কৰিলে। আমালোকেতো আহিলোঁ, কিন্তু ছাৰসকলে অহা নাই, গাড়ীটো অহাই নাই, কিন্তু ছাৰসকলে অহা নাই। আমালোকে আহি গ'লোঁ। সময়টো দিছিলে 6:30 মানত গুচি যাব, কিন্তু বৰ্তমান টাইমটো হৈ আছে 6:58। চ' এতিয়া 7টাহে বাজিব, দেখা যাক আৰু কি হয়। চ' গাইজ ৰেডি ফৰ গো টু পিকনিক। চ' এতিয়া গাড়ী আহিছে, ট্ৰেভেলাৰ আহিছে। চ' আমালোকে এতিয়া পূৰা ৰেডি, ভিতৰত উঠিম, আপোনালোকক দেখাম। তেজপুৰ ব্ৰিজ হৈ যাম, আপোনালোকক তেজপুৰ ব্ৰিজৰ কেইটামান ভিউ দেখাম। চ' আপোনালোকক পূৰা ৰেডি হৈ থাকিব, লাইক চাইক মাৰি দিব। সেই তেজপুৰ ব্ৰিজ আহি পাই গ'লোহি, আৰু সিহঁতৰ কেইটাৰ শৰীৰৰ কি জোচ বে, পাগলা হৈ যাব। আহি ইটা খোলালৈকে আহি পাইছোঁহি, আৰু ইয়াত চাওঁ যে ট্ৰেইনৰ কোচিং হৈ আছে, মানে ট্ৰেইন গৈ আছে। আমালোকক ৰখাই থৈ দিছে, আৰু ট্ৰেইনটো অলপ চালোঁ দিনত কেনেকুৱা দেখায়, আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। ইয়া হৈছে ইটা খোলাৰ চাহ বাগিচা, আৰু ইটা খোলাৰ চাহ বাগিচাটো অলপ এনজয় কৰি আমি গৈ পামেই, আৰু অলপ আছে, আৰু আপোনালোকক অলপ ভিউটো এনজয় কৰালোঁ। চ' গাইজ আহি পাইছোঁ, আহি পাই ভিউটো চাই পাগল হৈ গৈছোঁ গাইজ। ইয়া চাওক গাইজ ভিউ। Oh my god, what's the view guys। ইয়াত আহিছোঁ, সিহঁতে মানে পূৰা খানা চানা বনোৱাত ৰেডি হৈ গৈছে, কাৰণ পূৰা ভোক লাগি গৈছে না। সিহঁতে যদি খানা নবনায় তেতিয়াহ'লে একো প্ৰব্লেম হৈ যাব। এইফালে চাওক না কেনেকুৱা ভিউ। ত' গাইজ আহিছোঁ মানে চেইজোচা পিকনিক স্পট, মানে কি চেইজোচা নে চিজোচা মানে কমেণ্টত জনাব। আহিছোঁ চেইজোচা পিকনিক স্পটত, কাৰণ ইয়াত আহি যাওঁ যে তিনিটা ঠাইৰ চেম ভিউ পাইছোঁ। নাম্বাৰ 1 হৈ গ'ল ভৈৰৱকুণ্ডৰ ভিউটো পাইছোঁ, ভালুকপুঙৰ চেমেই প্ৰায়, তাৰপিছত হেৰি হৈ গ'ল আৰু চেইজোচা, এই তিনিটা ভিউ চেম হয়। চ' আপোনালোকে অলপ চাই লওক গাইজ কেনেকুৱা। গাইজ বৰ্তমানলৈ তললৈ নামি যাম, কণী এটা দিছে, সিহঁতে চাওক আগতেই নামিলে, এই তাত গুচি গৈছে। মানে কি কণীটো মানে বহুত গৰম হৈ আছে। এই পানীটো একদম বৰফৰ পানী, বহুত ঠাণ্ডা হয় মানে। তাৰমানে তাত যাম, আৰু তাত গৈ কণীটো অলপ তলত সোমাই ৰাখিম, আৰু হেৰি হৈ যাব, ঠাণ্ডা হৈ যাব। এয়া চাওক এইটো এতিয়া ভাচিব, একো নাই। ইয়াত ঘাট আছে। গাইজ এতিয়া কণীটো মানে তলত ৰাখি দিম, তেতিয়াহ'লে মানে কণীটো ঠাণ্ডা হৈ যাব। সিহঁতে মানে কণীৰ কাৰণে সিহঁতে আহিছে, নহ'লে সিহঁতে নাহিলে হয়। সেই তাত এটা আহি আছে, এইটো দেখিছে না, এইটো ইয়ালৈকে আহি কণীটো মানে অলপ সময় তলত ৰাখি দিলোঁ, এতিয়া মানে ঠাণ্ডা হৈছে। এতিয়া খাম মানে এই কণীটো মানে হেৰি কৰিলোঁ, আপোনাৰ কেমেৰাত মাৰি এই কণীটো মানে ফটাই লওঁ মানে। ব্ৰেকফাষ্ট দিছে এতিয়া, মানে কণী ব্ৰেড মই আৰু ছাৰ অলপ ওলাই আহিলোঁ সেইফালৰ পৰা, এইফালে অলপ চাব আহিলোঁ। মানে পাহাৰ চাহাৰ আছে এইফালে, আৰু গৈ চাওঁ তাত কি পোৱা যায়। তাত যে গৈ আছোঁ কি পাম মানে ছাৰ? কিবা এটা চাম, পাহাৰ পাম, গড় আৰু খুটা চুটা আছে, এইবিলাকে আৰু কিবা এটা পাম আৰু। তো গাইজ আহিলোঁ মানে ইয়াত ছাৰে কৈছিলে যে গড় পাম, খুটা চুটা কিবা কিবি পাম। ইয়াত চাওক গড় পালোঁ, গড়, পিছত গছ হৈ গ'ল, ইয়াত আৰু গড় আছে। এইবিলাক মানে কিহৰ কাৰণে নাজানো, এনেই পৰি আছে মানে গড়বিলাক। চ' আগতে কিবা কিবি হৈছিল নেকি। ইয়াত চাওক আৰ্মিৰ সেইবিলাক আৰ্ট চাৰ্ট কৰা আছে। মানে অলপ কোনোবাই ইয়াৰ জেগাৰ বিষয়ে জানিলে অলপ কমেণ্টত জনাবচোন, মানে কিহৰ কাৰণে এনেকুৱা হৈ আছে বস্তু।
গাইছ চাওক না ৰাস্তাত মানে গাহৰি পোৱালি ৰাস্তা ক্ৰচিং কৰি এয়া চাওক কেনেকুৱা ধৰি গুচি গৈছে এই ক'ৰ পৰা আহিলে এইবিলাক এই বহুকেইটা মানে তাৰ পৰা আহি গ'লো তাত দেখিবলৈ একোৱেই নাই ছাৰে কৈছিলে যে ঘৰ এইবিলাক একোৱেই নাই তো ইয়াত আহি গ'লো আকৌ ইয়াতে নামিম ছাৰ অলৰেডি নামিছে তাত মানে এনে গা চা নুধো বাৰু হ'লেও মানে অলপ নামি অলপ ধৰক তেনেকুৱাকৈ হাত ভৰি ধুলোঁ আৰু তো নামিম আৰু দেখাই আছোঁ তো গাইজ মানে কুকুৰ এটা পানীত পৰি গৈছে ইয়াত চাওক এইটো আহি আছে বেচাৰাটো একদম হেৰিয়ে হৈ গ'ল না বস্তুটো মানে বহুত ঠাণ্ডা বৰফ পানী না আহি পিনে লৈ গৈ আছে এই তাৰ পৰা আহিছিলে একদম হাই পালে এই পাবনে এইটো উঠি গ'লে ঠাণ্ডা তো গাইজ মানে কি বৰ্তমান এটা আই লাভ জেজুচ বুলি লেখা আছে তালৈকে গৈ আছোঁ আৰু তাত হাতী মানে কোনোবাই গণেশ বাবু বুলি কয় তাত এটা আছে তাত গৈ ফটো কেইটামান উঠিম আপোনালোকে চাব তো গাইজ ইয়াত আহিলোঁ মানে ফটো চটো কিনে উঠিলোঁ তলত চালে মূৰ ঘূৰাই যায় মাই গড ইয়াৰ পৰা কৰিলে কি অৱস্থা হ'ব হাড্ডি উড্ডি বিচাৰি পোৱা নাযাব আৰু সেইকেইটা চাওক না পূৰা এই তাত গৈছে তাত গৈ ফটো শ্বুট কৰি আছে চ' এনেকুৱা হ'ব লাগে মানে আৰু ইমান সময়ৰ পৰা ফুৰি মানে ডিঙি চিঙি শুকাই গৈছে সেইকাৰণে ভাবিলোঁ কিবা জুচ চুচ খাওঁ নেকি সেইকাৰণে ভাবি এয়া এটা ককাৰ দোকানত আহি গ'লোঁ দাদাৰ দোকান এইটো আইচগোলা ফ্লেভাৰটো ডিফাৰেণ্ট আছে নেকি বেলেগ নেকি কোনটো মানে সকলোতকৈ বেছি সোৱাদ কোনটোত আছে অৰ্ডাৰ দি দিলোঁ এইটো ল'ম আৰু এইটো ল'ম দুটা ফ্লেভাৰৰ আছে দুটা ফ্লেভাৰটো মানে বৰফটো মানে এনেকুৱাকৈ দিব বনোৱাৰ ষ্টাইলটোৱে বেলেগ না চাব গাইছ এইটো কেনেকুৱাকৈ এইটোৰ পৰা আনি এইটোত দি দিয়ে দেখিছে তো গাইছ এইটো লৈ ল'লোঁ টমাটো লচোন মানে ট্ৰাই কৰি চাম সোৱাদ আছে এইটো কিহৰ ফ্লেভাৰ কৈছিলে দাদা এইটো কিহৰ ফ্লেভাৰ আছিলে এইটো কাঁচা মেংগো এইটো টেষ্ট কৰি চাচোন একদম কেনেকুৱা তই টেষ্ট কৰ ক্লাছ কৰো কিয় ইয়াত কেমেৰা কথা দে মোক দে মই ট্ৰাই কৰি চাওঁ দ কেমেৰা দ কাঁচা মেংগো এইটো ধুনীয়া মজা দাদা এইটো এৰিয়াটো এইটো বৰ্ডাৰ এৰিয়া নেকি বৰ্ডাৰ এৰিয়া অৰুণাচলটো ইয়াৰ পৰা কিমান দূৰ এই দলংটো পাৰ হ'লে অৰুণাচল পাম নেকি পিছত হেৰি গেট পাছ লাগিব নেকি ILP লাগিব নেকি ইয়াৰ পৰা নালাগে এতিয়া খোজকাঢ়ি গ'লে কিমান 2 কিলোমিটাৰ আছে পাৰ্ক আছে এটা 1.5 কিলোমিটাৰ আছে 1.5 কিলোমিটাৰ পিছতে এটা পাৰ্ক নেকি পাৰ্কটোৰ নামটো অলপ কৈ দিলে ভাল হ'ব ৱাটাৰ তিতলি পাৰ্ক অঁ মানে আকৌ এদিন আহিলে তাত যাম মানে ইয়াত আজিতো ইয়াতে পিকনিক খালোঁ না আৰু এদিন আহিলে তাত যাম আৰু আপোনাৰ হেৰিটো যে একদম পাৰ্চনেলি বহুত ধুনীয়া হৈছে গাইজ যদি কোনোবাই চেজুচ আহে তেতিয়াহ'লে মানে দাদাৰ দোকানত হেৰি খাব পাৰে আপোনালোকে বৰফ আৰু ফ্লেভাৰ চেভাৰ দি বহুত ধুনীয়াকৈ বনায় মানে দাদা আপুনি ইয়াত আজিয়ে নে সদায় ইয়াতে বহে এইটো লৈ সদায় তো আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ খাব পাৰিব টেষ্টটো কিন্তু খাতাৰনাক হয় গাইজ তই ইমানখিনিৰ পৰা কি বুজিলি তই ব্লগাৰ হ'ব বিচাৰিছে ব্লগাৰ চাপৰ্ট দি যাব সকলোৱে বুজিছে
মৰম দি যাব তেতিয়াহ'লে মই আগুৱাই যাব পাৰিম। অ' ছাৰ নামিলে নেকি আপুনি? হয় কেনেকুৱা মানে ঠাণ্ডাটো কেনেকুৱা? ঠাণ্ডাটো নাই, গৰম। গৰম নেকি? গৰমৰ পৰা আহি আছে গলি গলিটো। হয় বৰফ পেলে ঐ গা ধুবি নেকি? হয় 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 গা ধুম। সকলোৱে এতিয়া নামি উঠিল, এতিয়া শেষ হ'ল, এতিয়া মই নামিলো গাইছ। কেনেকুৱা ধুনীয়া অ' ভাই গাইছ, সিহঁতে ইমান ঠাণ্ডাত কেনেকৈ নামিলে গাইছ। মই গাইছ আহিম ধৰক গৰমৰ বন্ধত আহিম, জুলাই মাহত আহিম, আহি কিনে ইয়াত ফুল এনজয় কৰিম, আপোনালোককো দেখাম, ইয়াত নামিম পূৰা। আজি মই নানামো গাইছ, কাৰণ এইটো ঠাণ্ডাৰ ছিজন হয়, ঠাণ্ডাৰ ছিজনত নামিলে মানে অলপ প্ৰব্লেমো হ'ব মানে। গাইছ খালোঁ আৰু মজাকৈ আৰু ব্ৰইলাৰ দি, এতিয়া আৰু গুচি যাম আৰু একো কাম নাই। আৰু পিছফালে ছানছেটৰ ভিউটো ৱাও লাগিছে গাইছ, এনেকুৱা যে ধুনীয়া লাগিছে ক'ব নোৱাৰোঁ। আৰু এতিয়া খাই ল'লোঁ, পেট ফুল, এতিয়া ইঞ্জিন ফুল তাৰমানে, এতিয়া যাব লাগে আৰু বেলেগ কেতিয়াবা যদি এতিয়া আহোঁ তাত নামি পূৰা ঘা পা ধুম। চ' গাইজ পিকনিক চিকনিক খাই শেষ কৰিলোঁ, আপোনালোকক বহুত কিবা কিবি দেখালোঁ আৰু বহুত কিবা কিবি দেখাব পৰা নাই। চ' এতিয়া ঘৰত গুচি যাম। চ' মোবাইলৰ চাৰ্জটো শেষ হৈ আহিছে, আপোনালোকক ৰাস্তাত আৰু কিবা কিবি দেখাব নোৱাৰিম। চ' আজিৰ ব্লগটো ইমানখিনি আছিলে, কেনেকুৱা পালে কমেণ্টত জনাব। আৰু ভিউটো আৰু এবাৰ দেখাই দিছোঁ, এইটো হৈছে পাহাৰ, আৰু এই তাত বহুত কিবা কিবি পাহাৰ চাহাৰ আছে, আমাৰ চকুৰে অলপ অলপ দেখা গৈ আছে, আপোনালোকে দেখাব নোৱাৰিব কুঁৱলীৰ কাৰণে। সেইবিলাক অৰুণাচলৰ পাহাৰ হয়, আৰু এই ব্ৰিজটো ক্ৰছ কৰিলেই অৰুণাচল হয়। আৰু এদিন আহিলে যাম। এতিয়া ছানছেটটো হ'ল ইয়াত, 2-3মান ফটো চটো মাৰিলোঁ। ইয়াত কেনেকুৱা ধুনীয়া লাগিছে হেৰিটো, আৰু ইয়াত মানে মানুহে এইটো অলপ বেছিয়ে খায়, মানে জেগাটো ভাল নহয়, ইমানো ভাল নহয়, মানে ভাল নহয় বুলি কৈছোঁ। এতিয়া যাম। আজি ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ত' লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ বোলো। বাই বাই।